নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে খুবই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেট আহিছে আপোনালোকে জানে নিশ্চয় যে আমাৰ অসম চৰকাৰক এটা 19 তাৰিখত এটা এপ্লিকেশ্যন দিয়া হৈছিল যে এই অক্টোবৰ মাহৰ 10 দিনৰ ভিতৰত যাতে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ যেটো মাননীৰ কথা আছিল 12000 টকা অতি সোনকালে যাতে মানি লয় কিন্তু আপোনালোকে যদি নিশ্চয় লক্ষ্য কৰিছে এটা এপ্লিকেশ্যন গভৰ্নমেণ্ট অফ আসাম ডিৰেক্টৰেট অফ Women and Child Development Assam উজান বাজাৰ গুৱাহাটীৰ পৰা পাব্লিকেশ্যন পাইছে ইয়া 29 তাৰিখৰ পাব্লিকেশ্যন যে আপোনালোকৰ উদ্দেশ্যে কোৱা হৈছে টু দ্য প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা আমল ভৱন অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থালৈ লিখিছে সাবজেক্ট ডিসকাশন অন ইয়োৰ গ্ৰিভেন্স আপোনালোকৰ যেটো দাবী আছিল সেই দাবীসমূহৰ বিষয়ে আলোচনা কৰা হ'ব মেমৰিডিয়াম ডিটিটি 19/9/2023 আপোনালোকে যেটো 19 তাৰিখ 9 মাহ 2023 এটা আপোনালোকে এপ্লিকেশ্যন দিছিল মই আপোনালোকক সেই এপ্লিকেশ্যনটো দেখাম আপোনালোকে ওয়েট কৰক ইয়াতে ম্যাডাম ৰেফাৰেন্স টু ম্যাডাম বুলি কৈছে উইথ দ্য ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above I am to inform you that a discussion will be held on 30th September 2023 at 12 p.m. noon in the office chamber of the undersigned to discuss about the matter raised in your letter mentioned under reference. আপোনালোকে যেটো মেটাৰ দিছে আপোনালোকে যিবিলাক দাবী জনাইছে সেই দাবীৰ ওপৰত 30 ছেপ্টেম্বৰ 2023 আৰু 12 এমত সেই দাবীৰ সমূহৰ ওপৰত এটা পৰ্যালোচনা কৰা হ'ব সেই you are requested attend say to discussion along with for so আপোনালোকৰ হৈতে যিবিলাক আমাৰ অসম ৰাজ্যিক অংগনবাড়ী সন্থা আছে সেই সন্থাৰ লগতে আৰু চাৰিজন ব্যক্তি your association so সেই অফিস এছ'চিয়েশ্যনৰ আৰু চাৰিজন মানুহক ইয়াত মাতিছে মাতিনা আলোচনাত বহিছিল 30 ছেপ্টেম্বৰত আপোনালোকে নিশ্চয় জানে যে 30 ছেপ্টেম্বৰত এনেকুৱা এটা আলোচনাত বহাৰ কথা আছিল আৰু সেই উপলক্ষে কেইজনমান বিশিষ্ট ব্যক্তিয়ে বহি আলোচনা কৰিছিল কিন্তু ফাইনালি মেইন কথাটো হৈছে আলোচনা কৰাৰ কথা কৈ আলোচনাত বহিলে কিন্তু ইয়াৰ পিছতো আজিলৈকে আজি যেহেতু 2 তাৰিখ মাজত মাত্ৰ 2 দিন গল কোনো ধৰণৰ আপডেট আহা নাই আৰু সেই হেতুকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই নতুন আপডেট পঠাইছে মই আপোনালোকক আপডেট দেখাম আপোনালোকে কেৱল ভিডিঅটো স্কিপ নকৰাকে সম্পূৰ্ণৰূপে চাই যাব আপডেটটো দেখুৱাৰ আগতে মই আপোনালোকক সেই 19 তাৰিখৰ এপ্লিকেশ্যনটো দেখাই দিব বিচাৰিছো আগতে প্ৰতি মাননীয় সঞ্চালক মহোদয়লৈ লিখিছিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যে 3 অক্টোবৰৰ পৰা অহযোগ আন্দোলন কৰা হ'ব যদি আপোনালোকে অংগনবাড়ীৰ যিবিলাক দাবী আছিল যে 12000 টকাৰ মাননী মজুৰি নিদিয়ালৈকে মাননী দিব লাগে আৰু বহুত কেইটা মিনি অংগনবাড়ী মেইন কৰিব লাগে এইবিলাক আপোনালোকে নিশ্চয় আগতে শুনা পাইছিল এই বুলি আকৌ এটা 19 তাৰিখে 2023 এটা এপ্লিকেশ্যন দিয়া হৈছিল আৰু সেই এপ্লিকেশ্যন অনুসৰি বহিছিল কিন্তু বহাৰ পিছত আজি যেহেতু 2 তাৰিখ এতিয়ালৈকে কোনো আপডেট আহা নাই সেইভাবে আজি এটা নতুন আপডেট আহিছে টুডে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে অংগনবাড়ী বিশেষ আবেদন অংগনবাড়ী কৰ্মী সহায়িকা সৰ্বাত্মক অহযোগ আন্দোলন সফল কৰক এনেকুৱা আবেদন কৰিছে যেহেতু দেখা গল যে মাজত প্ৰায় 15 দিন গল অসম চৰকাৰে কোনো অংগনবাড়ীৰ সহায় নজনালে হেতুকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কৈছে অংগনবাড়ী কৰ্মী সহায়িকা সৰ্বাত্মক সহযোগ আন্দোলন সফল কৰক বুলি আপোনালোকলৈ দাবী জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই প্ৰিয় অতিথি মাননীয় হলনি মজুৰি ইয়াতে মাননীৰ হলনি মজুৰি হ'ব দিব নোৱাৰালৈকে অসম চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি ন্যূনতম মজুৰি 11000 টকা আদায় দিয়া অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া গ্ৰেচুইটি আদায় দিয়া অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা আৰু মিনি অংগনবাড়ী কৰ্মীক একালীন সাহায্যৰ ধন 20 অক্টোবৰৰ ভিতৰত আদায় দিয়া শ্ৰমিক বিৰোধী শ্ৰম আইন সংশোধনৰ প্ৰক্ৰিয়া বন্ধ ৰখা অংগনবাড়ী কেন্দ্ৰ এডপশ্যন বন্ধ কৰক আদিৰ দাবীত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই 3 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ সৰ্বাত্মক সহযোগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আন্দোলনৰ কাৰ্যসূচী দিয়া হৈছে 3 অক্টোবৰৰ পৰা অক্টোবৰলৈ 3 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ প্ৰকল্পত মই আকৌ কৈছো আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'ত চাইছে 9 অক্টোবৰৰ পৰা জিলা ভিত্তিক 14 অক্টোবৰলৈ
15 পৰা 21 তাৰিখলৈ ৰাজ্যিক ভিত্তিক বিক্ষোভ কাৰ্যসূচী পালন কৰা হ'ব 3 অক্টোবৰৰ পৰা কোৱা হৈছে 3 অক্টোবৰৰ পৰা 31 অক্টোবৰ 3 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ কেন্দ্ৰৰ কাম পুখান ট্ৰেকাৰৰ কাম মোবাইলৰ কাম এম্পিয়াৰ দিয়া সকলো বন্ধ থাকিব হে CITUৰ বৰপেটা জিলা প্ৰতিজন সদস্য অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সৰ্বাত্মক সহযোগ আন্দোলন সফল কৰাত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ এয়া হৈছে আমাৰ বৰপেটা জিলাৰ 3 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ বন্ধ থাকিব মোবাইলৰ কাম সকলো অঙ্গনবাড়ী বন্ধ থাকিব আৰু কোৱা হৈছে এম্পিয়াৰ দিয়া পুখান ট্ৰেকাৰৰ কাম সম্পূৰ্ণৰূপে বৰপেটা জিলাত বন্ধ থাকিব যদি আপোনাৰ জিলাতো এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা আন্দোলনৰ আৰম্ভ কৰা হৈছে আন্দোলন সুচাৰুৰূপে আৰম্ভ কৰা হৈছে তেনেহলে আপুনি কমেন্ট সেকশনত জনাব কোন জিলাত 3 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ বন্ধ ঘোষণা কৰা হৈছে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে সো আজি দিবলগীয়া লেটেষ্ট ইনফৰমেশন এইখিনি আছিল ভিডিওটা ভাল লাগিলে প্লিজ কাইন্ডলি ৰিকুৱেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব থ্যাংক ইউ জয় অসম